নমস্কাৰ বন্ধুসকল SI কেণ্ডিডেটসকলৰ বাবে বহুতেই এটি ভাল খবৰ আছে বুলি ক'ব লাগিব আৰু কিনো ভাল খবৰ এইটো জানিবলৈ বাবে আমি আহিব লাগিব SLPRB অফিচিয়েল ৱেবছাইটত আমি ইয়াক অলপ ধৰি তলফালে স্ক্ৰল কৰি দিওঁ তেতিয়াহ'লে আমি এখন নোটিছ দেখা পাম 12/7/2022ত নোটিছ ফৰ দ্য অল কেণ্ডিডেটছ হু হেভ এপিয়াৰ্ড ইন দ্য ৰিটেন এক্সামিনেশ্যন হেল্ড অন 24 April 2022 ফৰ 320 পোষ্ট অফ সাব ইন্সপেক্টৰ AB ইন আসাম কমাণ্ডো বেটেলিয়ন আসাম কমাণ্ডো বেটেলিয়নত যিটো 320টা সাব ইন্সপেক্টৰ ABৰ পোষ্ট আছিলে সেই পোষ্টখিনিৰ বাবে যোনে যোনে পৰীক্ষা দিছিলে তাৰ বাবে এখন নোটিছ ওলাইছে আমি নোটিছখন ডাউনলোড কৰি পেলাই চাওঁ কিনো নোটিছ আহিছে আমি নোটিছখন ওপেন কৰিলে দেখা পাম This is for the information of the candidate who have appeared in the written examination held on 24 April 2022 320টা যি সাব ইন্সপেক্টৰ ABৰ পোষ্ট আছিল তাৰ বাবে এখন নোটিছ হয় নোটিছখনত কৈছে যে ইয়াৰ বাবে এখন এডিশনাল কোৱালিফাইড কেণ্ডিডেটৰ এখন লিষ্ট ওলাব নেক্সট কেণ্ডিডেট মানে এখন হৈছে সেকেন্ড লিষ্ট AB কাৰণে যেটো 14/7/2022 তাৰিখে ওলাব তো 14 জুলাইত আপোনালোকে দেখিবলৈ পাব SI AB কাৰণে এখন সেকেন্ড লিষ্ট ওলাব কিন্তু কথাটো হল এটো সম্পূৰ্ণ ভাল খবৰ বুলি ক'ব নোৱাৰি এটো পাৰ্সিয়ালি ভাল খবৰ কাৰণ এটো অকল AB কেণ্ডিডেট খিনিৰ বাবেহে ইয়াত UB পোষ্টখিনি নাই অৰ্থাৎ কমাণ্ডো বেটেলিয়ন খিনিৰ কাৰণে কোৱালিফাইড কেণ্ডিডেট উইল হেভ টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফ্ৰম ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফ্ৰম SLPRB ৱেবছাইট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 14 তাৰিখৰ পৰাই আৰু তেওঁলোকৰ যেটো ফিজিক্যাল টেষ্ট হেতু অনুষ্ঠিত হ'ব 18/7/2022 তাৰিখে অৰ্থাৎ 18 জুলাইত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হৈ যাব আৰু ক'ত হ'ব ইয়াত লিখা আছে পাইনিখাইটি গুৱাহাটীত হ'ব এই নোটিছখন অহাৰ লগে লগে এটা বহুত ভাল খবৰ আহিছে বুলি ক'ব লাগিব বহুতৰ মনত এটা আকৌ আশা জাগি উঠিছে হয়তো তেওঁলোকৰ এই সেকেন্ড লিষ্টখনৰ নাম আহিব পাৰে কাৰণ এই লিষ্টখন বহুত ডাঙৰ হ'ব বুলি মই ভাবো কাৰণ এই নোটিছখন আকৌ এখন সেকেন্ড লিষ্ট মৰা অৰ্থটো এইটোই যে আগৰবাৰ যিখন লিষ্টত নাম আছিল ল'ৰা ছোৱালীখিনি তাত বহুতে বেয়া কৰিছে কিন্তু বহুতে পাছ কৰিব পৰা নাই কাৰণে প্ৰথমো খালি থাকি যাব সেইবাবে এইবাৰ সেকেন্ড লিষ্টৰ প্ৰভিজনটো আনিছে গতিকে আপোনালোকৰ হাতত সময় কম আছে 18 জুলাইলৈ মাত্ৰ 4-5 দিন সময় আছে আপোনালোকৰ হাতত গতিকে এই দিনতেই আপোনালোকে বহুত বেছি প্ৰিপাৰেচন কৰিব লাগিব কাৰণ এটো পাছ কৰা ইমান সহজ নহয় কাৰণ 48 মিটাৰ দৌৰিব লাগিব 20 মিনিটত তাৰ উপৰি 100 মিটাৰ ৰানিং আছে পুশ আপ আছে বহুতে কঠিন হয় এটো পাছ কৰাটো গতিকে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব যিসকলে কৈ আছিলে মোৰ কাট অফ লিষ্টত প্ৰায় ওচৰা-ওচৰিকে আছে নাম্বাৰ তেওঁলোকৰ হয়তো নাম আহি যোৱাৰ চান্স আছে গতিকে আপোনালোক চাওক কাট অফ লিষ্টত আৰু যদি নাম আহিছে আপোনালোকে ভালদৰে প্ৰিপাৰেচনত লাগি যাওক গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নেক্সট কাট অফ লিষ্ট আহিলে মই তাৰ ওপৰত আৰু এটা ভিডিঅ' বনাই দিম ডেছক্ৰিপশ্যনত আপোনালোকে চাবলৈ নাপাহৰিব তাৰ আপোনালোকৰ লিংক দিয়া থাকিব গতিকে ইয়াৰ যদি PDF খিনি লাগে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জয়েন কৰি ল'ব ধন্যবাদ